আসসালামু আলাইকুম। সকলোকে স্বাগতম জনাইছোঁ মোৰ এই চেনেলটোলৈ, আৰু আপোনালোকে সকলোৱে মৰম আশীৰ্বাদ কৰিব বুলি আশা থাকিল। আৰু আজি মই উপস্থিত আছোঁ মৰিগাঁও জিলাৰ জালুকুটিত। আৰু কিয় জালুকুটিত উপস্থিত আছোঁ নিশ্চয় আপোনালোকে জ্ঞাত। তথাপিও আপোনালোকে স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা থাকিল। ধন্যবাদ। হয়, মই বৰ্তমান উপস্থিত আছোঁ জালুকুটিত। আৰু জালুকুটিত অহা 12, 13, 14 জানুৱাৰীত এখনি বৃহৎ এষ্টেমাৰ আয়োজন কৰা হৈছে। এষ্টেমা হ'ব, সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, আপোনালোকক দেখাওঁ। যিসকলে এতিয়ালৈ গম পোৱা নাই তেওঁ সকলোৱে যাতে এই ভিডিঅ'টো পাই যায়, আৰু 12, 13, 14 তাৰিখে যেন আমাৰ জালুকুটিত আহি আমাৰ এষ্টেমাত উপস্থিত হয়। আমি সকলো মুছলিম ভাই একচাত যাতে দোৱা কৰিব পাৰোঁ, বা একেলগে যাতে আমি নমাজ আদায় কৰিব পাৰোঁ, সেই বুলিহি মই আজি এই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু আপোনালোকে দেখিছেই এই যিটো বৰ্তমান পেণ্ডেলৰ কাম চলি আছে, 75-80% কাম আগবাঢ়িছে। আচলতে ইয়াত সকলোবিলাক মানুহ আহিছে বিনা বেতনেৰে কাম কৰি আছে। এটা বৃহৎ ডাঙৰ পৰিমাণৰ এটা পেণ্ডেল। গতিকে আপোনালোকে যদি এতিয়াও আহি পোৱাকৈ নাই বা কাম কৰা নাই, সময় পোৱা নাই, তো আপোনালোকে ভগৱান আল্লাহ আছে বুলি বিশ্বাস কৰি আপোনালোকে আহক। কাম যদি কৰিব বিচাৰে কাম কৰক। যদি কাম কৰিব নোৱাৰে, আপোনালোকে 12, 13, 14 তাৰিখে আহি কিনে সেই এষ্টেমাত উপস্থিত হ'ব, আৰু আমি সকলোৱে একেলগেই দোৱা কৰিম। আৰু আপোনালোকে চাই থাকিব, ইয়াত ইমান ডাঙৰ এটা ডাঙৰ পেণ্ডেল নিৰ্মাণ কৰা হৈছে। কম দিনৰ ভিতৰতে ইমানখিনি আগবাঢ়িছে, তো প্ৰায় আগবাঢ়িছে হ'লেই বুলি ক'ব পাৰি, কাৰণ 12, 13, 14 তাৰিখ হ'লে আৰম্ভ হ'বই, নহয় জানো। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাই আছে এই ছাইডত যি এটা খাল নিৰ্মাণ কৰা হৈ আছিলে, সেই খালত আপোনালোকে অজু কৰিব পৰা, গা ধুব পৰা সকলোখিনি নিৰ্মাণ কৰিছে। দলং দিয়াৰ ব্যৱস্থা কৰিছে, তো আপোনালোকৰ কোনো অসুবিধা নহওক বুলি এইবিলাক কাম কৰি আছে, নহয় জানো। আৰু এই ছাইডত আপোনালোকে দেখি আছে, আচলতে মুছলিমসকলৰ এইটো এটা ভাল আৰু বহুত ভাল, কি কোৱাৰ লগতে এজনে আনজনক সহায় কৰে। কোনো ধৰণে কাজিয়া দন এইবিলাক হোৱা দেখা নাই। আৰু অহা 12, 13, 14 তাৰিখে যি নৰ্থ ইষ্টৰ যি এষ্টেমাৰ আয়োজন কৰা হৈছে বা য'ত অনুষ্ঠিত কৰা হৈছে, তাত যাতে কোনো ধৰণৰ কাজিয়া ফেচাল নহওক, তাৰেই প্ৰাৰ্থনা কৰিছোঁ ওপৰজনলৈ। আৰু আপোনালোকে দেখি আছে এইটো ইয়াতেই আপোনালোকে অজু কৰিব পাৰিব, গা ধুব পাৰিব, সকলোখিনি কৰিব পাৰিব। দেখিছে আপোনালোকে কি সুন্দৰকৈ তৈয়াৰ কৰিছে। ইয়াত কিন্তু এজনো আপোনালোকৰ হাজিৰা নাই। যাৰ যি মন গৈছে আহিছে, কাম কৰিছে, যাক যেনেকৈ পাৰে নিজে সহায় কৰিছে, নিজে কাম কৰি আছে। দেখিছে এইটো কাম কৰিব লাগিব, সেইটো কাম কৰিব লাগিব, নিজে কৰি আছে। তো আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।